মধ্যে ছয়গাঁৱৰ মিলনপুৰ নদীপাৰ শ্ৰী শ্ৰী কৃষ্ণৰ দধিমথন উৎসৱ আজিৰ দিনটোত প্ৰতিবৰ্ষতে তেওঁলোকে পালন কৰি আহিছে। আজি সেই উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু সেই উৎসৱৰ লগত সংগতি ৰাখি আজি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। এই শোভাযাত্ৰাত দেখিবলৈ পোৱা গৈছে দধিমথনৰ পৰম্পৰা, শ্ৰীকৃষ্ণৰ দধিমথন, বিহু, জনজাতীয় বহু নৃত্য। আমি সেই দৃশ্য কিছু আপোনালোকক দেখুৱাবলৈ বিচাৰিম আৰু এই মুহূৰ্তত সাংবাদিক ছয়গাঁৱৰ গগন কলিতাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিম। চাওক পহিলা বহাগৰ এই শুভক্ষণত ND24ৰ প্ৰতিগৰাকী দৰ্শকক পোনপ্ৰথমতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাচিছোঁ। আৰু এই মুহূৰ্তত আমি আহি বৰ্তমান উপস্থিত হৈছোঁ ছয়গাঁৱৰ যি মিলনপুৰ নদী পাৰত আমি আজি আহি উপস্থিত হৈছোঁ। আৰু ইয়াত মই মোৰ সহযোগীক পোনে পোনে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে শ্ৰীকৃষ্ণৰ যি দধিমন্থন আৰু সুঁৱৰী উৎসৱ উপলক্ষে তেওঁলোকৰ যি বিশাল যি সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰাৰে আজিৰ যি তেওঁলোকৰ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। আৰু মই মোৰ সহযোগীক পোনে পোনে ইয়াৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে ইয়াত অসমীয়া যি বৰ্ণময় কৃষ্টি সংস্কৃতিৰ ইয়াত সমাহাৰ ঘটিছে আৰু শ্ৰীকৃষ্ণৰ যি শিশু লীলা ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু দধিমন্থনৰ জৰিয়তে এই দৃশ্যসমূহ ইয়াত পৰিলক্ষিত হ'ব। আৰু তেওঁলোকে প্ৰথম কাৰ্যসূচী হিচাপে ইতিমধ্যে শ্বহীদ তৰ্পণৰ পিছতে তেওঁলোকৰ যি সাংস্কৃতিক বিশাল সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে যি ইয়াৰ স্থানীয় ৰাইজে ইতিমধ্যে তেওঁলোকে সাজু হৈছে। আৰু আমি পোনে পোনে তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। দাদা, আপোনাৰ কাষলৈ আহিছোঁ। ইয়াত সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকৰ যি আৰম্ভ হৈছে, কি ইয়াত বৰ্ণময় সংস্কৃতি প্ৰদৰ্শিত কৰা হ'ব? আমাৰ ইয়াতে সংস্কৃতি বুলিলে আমাৰ অসমীয়া জাতিৰ শ্ৰীকৃষ্ণৰ যিটো বাল্যকালৰ তেখেতৰ মানে শিশু লীলাৰ যিটো তাৰ লগত জড়িত হোৱা অসমীয়া সমাজখনৰ বিভিন্ন সংস্কৃতি আমি জড়িত হৈ আজি সাংস্কৃতিক শোভাযাত্ৰাটো আৰম্ভ কৰিব ওলাইছোঁ। এতিয়া আপোনালোকে দেখিছে এইটো আমাৰ শ্ৰীকৃষ্ণ আছে, ৰাধা কৃষ্ণ আছে, মহাদেৱ পাৰ্বতী আছে, অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ আছে আমাৰ এইটো বিহু, মেইনলি নাম কীৰ্তন ইত্যাদি আয়তীসকল সকলোবিলাক সংস্কৃতিৰে আমি এই সংস্কৃতিত বুজাব বিচাৰিছোঁ যে সঁচাকৈ আমাৰ অসমত এতিয়াও তাৰমানে কৃষ্টি ভাষাটো এতিয়াও শেষ হোৱা নাই বা ভগৱানৰ প্ৰতি আমাৰ যিটো বিশ্বাস বা ধৰ্ম সংস্কৃতি সকলোখিনিক সাঙুৰি লৈ আজি আমি এই শোভাযাত্ৰাটো আমি আৰম্ভ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু অন্যগৰাকী বিষয়ববীয়া আছে, আমি পলম নকৰি তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিছোঁ। দাদা, আপোনালোকে আজি যি এক ধৰ্মীয় আধ্যাত্মিক ভাৱ এটালৈ সাংস্কৃতিক শোভাযাত্ৰাৰ ইতিমধ্যে আৰম্ভ হৈছে, কি কাৰ্যসূচী থাকিব ইয়াৰ পিছত? আৰু ইয়াৰ পিছত আমাৰ এই সাংস্কৃতিক যি আমাৰ কণ কণ ল'ৰা ছোৱালীহঁতৰ বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা আৰু তাৰ লগতে আমাৰ যিটো ভাগৱত পাঠ আমাৰ এইটো আমি এতিয়া ভাগৱত ঘূৰাব ওলাইছোঁ এই শোভাযাত্ৰাত। আৰু ইয়াৰ লগতে আমাৰ যি নতুন প্ৰজন্ম, আমাৰ যিহেতুকে অসমীয়া আৰু অসমীয়াৰ এই কৃষ্টি জীয়াই ৰখাৰ কাৰণে আমাৰ নতুন প্ৰজন্মক আমি এইটো দেখুৱাই আহিছোঁ অদূৰ ভৱিষ্যত যাতে তেওঁলোকে আমাৰ এই কৃষ্টিবিলাক বজাই ৰাখিব পাৰে তাৰ কাৰণে আমি এই প্ৰচেষ্টা চলাইছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। হয়, এনেদৰে তেওঁলোকে যি শিশু শ্ৰীকৃষ্ণৰ দধিমন্থন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ইতিমধ্যে তেওঁলোকৰ অনুষ্ঠান আৰম্ভ হৈছে। আৰু আমি ভিতৰৰ ভাগলৈ ইয়াত কিছু যাবলৈ চেষ্টা কৰিম। ইয়াত যিহেতু বিভিন্ন ৰাইজ আহি ইতিমধ্যে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। আৰু ইয়াত যি শিশু শ্ৰীকৃষ্ণৰ যি লীলা আছে ইয়াত প্ৰদৰ্শন কৰা হৈছে খুব সুন্দৰকৈ। আৰু ইয়াত বিভিন্ন ধৰণৰ যি দক্ষিণ কামৰূপৰ পৰম্পৰাগত যিসমূহ ইয়াত কৃষ্টি সংস্কৃতি আছে ইয়াত সমাহাৰ ঘটিছে। আৰু যিহেতু দধিমন্থনৰ কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব, সেই দধিমন্থনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ বিশেষকৈ দক্ষিণ কামৰূপত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় দধিমন্থনৰ। আৰু শিশু শ্ৰীকৃষ্ণৰ যি শিশুকালৰ যি লীলা আছে ইয়াত প্ৰদৰ্শন কৰা হ'ব। আৰু এনেদৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে ইতিমধ্যে ইয়াৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু আমি যিহেতু আজি ছয়গাঁৱৰ যি মিলনপুৰ নদী পাৰত আহি আমি উপস্থিত হৈছোঁ। আৰু ইয়াত এনেদৰে বৰ্ণময় কৃষ্টি সংস্কৃতিৰ ইয়াত সমাহাৰ ঘটিছে। আৰু ইয়াত গাঁৱৰ যি প্ৰতিগৰাকী লোক ইতিমধ্যে ওলাই আহিছে। আৰু ইয়াত বিভিন্ন ধৰণে যি নাও খেলৰ পৰা আদি কৰি বা বিভিন্ন ধৰণৰ ইয়াত বিহু নৃত্য বা অন্যান্য যি কৃষ্টি সংস্কৃতিৰ ইয়াত সমাহাৰ ঘটা পৰিলক্ষিত হৈছে। আৰু গগনে এয়া পৰিৱেশ দেখুৱালে। আৰু